পল্লৱীৰ পৰা আন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া বাজিছে আপোনাৰ 7:30। মই অফিচৰ পৰা জাষ্ট আহি পাইছোঁ। আগতে লৈ আহিছিলোঁ টমেটো আৰু ভেন্দি আৰু আপোনাৰ জলকীয়া, এনেকৈ কিছুমান সৰু সুৰা বস্তু লৈ আহিছিলোঁ কিটচেনৰ কাৰণে, খাবৰ কাৰণে। তো ভাবিলোঁ তাৰ পৰা এটা মই ধুনীয়া ৰেচিপি বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। মই বাৰু কেনেকৈ বনাওঁ, কেনেকৈ কি কৰোঁ আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম। মাজে মাজে অকণমান থাকি যাব পাৰে, তাৰ কাৰণে বাৰু ক্ষমা কৰি দিব। তো যিহেতু মোৰ চেনেলটো নতুন হয়, যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, কাৰণ মই যোনটো ৰেচিপি বনাব গৈ আছোঁ এইটো এটা ইউনিক ৰেচিপি হয়, নতুন ৰেচিপি হয়। মই বনাম আপোনাৰ দৈ, আপোনাৰ ভেন্দি আৰু টমেটো, এই তিনিটা বস্তু দি এটা মই ধুনীয়া চব্জি বনাম। তো আপোনালোকে খাব আৰু চাব। যদিহে চাই সম্পূৰ্ণকৈ তেতিয়া আপোনালোকে নিজে ট্ৰাই কৰিব পাৰে মানে বনাবৰ কাৰণে, আৰু আপোনালোকৰ পৰিয়ালৰ লগত বহি বা আপোনালোকৰ বাচ্ছাবিলাকক খুৱাব পাৰে, বা মোৰ যোনবিলাক ফ্ৰেণ্ড আছে তেওঁলোকেও নিজে বনাই ট্ৰাই কৰিব পাৰে। তো যিহেতু মই নিজেই খানা বনাব লাগে অফিচৰ পৰা আহি পেলাই, ভাবিলোঁ আমি সদায়তো যেনেকৈয়ে বনোৱা হয় যেনেকৈ তেনেকৈ ভাগৰো লাগে আহি পেলাই দিয়কচোন, নিজে কাম কৰিব লাগে, ৰাতিপুৱা খানা বনাব লাগে, অফিচত আকৌ সোনকালে উঠিব লাগে, অফিচত যাব লাগে, যাই পেলাই আকৌ ইটো কৰোঁতে অফিচৰ পৰা আহি পাওঁতে আকৌ ইটো কাম থাকে, আকৌ আহি কিনে নিজে খানা বনাব লাগে। তাৰ কাৰণে এলাহো লাগে, সদায় ভালকৈ বনোৱা নহয়। কিন্তু যিহেতু কাইলৈ মোৰ অফ হয়, কাইলৈ দিনটো মোৰ উইক অফ হয়, সপ্তাহৰ মূৰত এদিন বন্ধ পাইছোঁ। ভাবিলোঁ আজি ৰাতি অকণমান দেৰিকৈ হ'লে একো প্ৰব্লেম নহ'ব, তাৰ কাৰণে ভাবিলোঁ আজি ডিছটো ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে। তো আপোনালোকে চাই থাকক, যদি ভাল লাগে প্লিজ লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকৰ ভাল লাগে, মোৰ চেনেলত যদি কোনোবা নতুন আছে, অৱশ্যে মানুহ নাই বাৰু, তথাপিও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে সম্পূৰ্ণকৈ চাই থাকক, মই কেনেদৰে বনাওঁ ভিডিঅ'টো আপোনালোকক দেখাই থাকিম বাৰু। মাজতে স্কিপ নকৰিব, নহ'লে আপোনালোকে গম নাপাব যে মই কি দিছোঁ বা কেনেকৈ বনাইছোঁ বা কেনেকৈ বনোৱা নাই। যদি সম্পূৰ্ণকৈ চাই তেতিয়া গম পাব যে মই কেনেকৈ বনাইছোঁ। নিজেও এবাৰ ট্ৰাই কৰিব পাৰে, নিজেও এটা ধুনীয়া ডিছ খাব পাৰিব বনাই পেলাই। ঠিক আছে, তো তেনেহ'লে বেছি কথা নাপাতোঁ আৰু ট্ৰাই কৰোঁ ব'লক। ট্ৰাই কৰোঁ মানে মই বনাম, ঠিক আছে, তেনেহ'লে ব'লক। বজাৰৰ পৰা লৈ আহিছোঁ, এয়া দেখাই আছোঁ আপোনালোকক কি আনিছোঁ। এয়া ধনিয়া, জলকীয়া, টমেটো। মই ইয়াৰ বস্তু বেছি নলওঁ, অলপ ল'ম, যিহেতু মই প্ৰথমবাৰ ট্ৰাই কৰিছিলোঁ, মানে কৰিম একচুৱেলি, তো তাৰ কাৰণে মই বেছি বস্তু নলওঁ। মোৰ এইখিনি চব্জি কটা হৈ গৈছোঁ। এয়া 2টা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ, আৰু লৈছোঁ 3টা পিঁয়াজ, আৰু এইকেইটা ভেন্দি বেছি নহয়, আৰু এইটো অকণমান ধনিয়া, 3টামান নহৰু, 4টামান, আৰু 3টা জলকীয়া। ইয়াতে মই দিম অলপমান ময়দা, তো গেছটো কমাই ৰাখিছোঁ। ময়দাখিনি একচুৱেলি দোকানৰ পৰা আনি ৰাখিছিলোঁ, দোকানৰ পৰা আনি একো টেমাত ভৰোৱা হোৱা নাই, তেনেকৈ ৰাখি দিছোঁ। বেছি নিদিওঁ, অলপমান দিম। ইয়াতে মই দিম ভেন্দিখিনি, মই দীঘলকৈ লৈছোঁ। মই হেৰি কৰা নাই, মাজে এডোখৰ কৰা নাই। বহুতে কৰি দিয়ে, বাট মই কৰি দিয়াটো হৈছে মোৰ মিক্স কৰা। সেইখিনি মই ফ্ৰাই কৰাৰ পাছত তেলখিনি গৰম হৈ গৈছে অলম'ষ্ট, এতিয়া মই দি দিম। এইখিনি মোৰ হৈ গৈছে ফ্ৰাই। মই যেনেধৰণে মই বিচাৰিছিলোঁ সিমানখিনি হৈ গৈছে। ইয়াতে ৰাখি দিছোঁ। ইমান ধুনীয়া হৈছে, দেখি টেষ্টি লাগিছে ন? কাৰ খাব মন গৈছে কমেণ্টত কিন্তু জনাব নাপাহৰিব। পিঁয়াজখিনি হৈ গৈছে, এতিয়া মই ইয়াতে ঢালি দিম আপোনাৰ
টমেটোখিনি যোনখিনি টমেটো আছিলে সেইখিনি মই ইয়াত ঢালি দিম টমেটো গেছটো মই কমাই থৈছিলোঁ কিন্তু মই এতিয়া গেছটো বঢ়াই দিছোঁ জলকীয়া সৰু সৰুকৈ কাটি দিম হ'ব আৰু বেছি নিদিওঁ বেছি জ্বালা হৈ যাব নহ'লে নহয় জানো এইটো মই যোনটো আপোনাৰ বিলাহী আহিছে নহৰু হয় নহৰুটো মই পিছা নাই মই এনেদৰেই কাটি দিছোঁ সকলোৱে বনোৱা হয় এইটো বেলেগ নহয় জানো ধৰণটো বেলেগ বেলেগ চবৰ লগতে নিমিলে এতিয়া মই দিম এটা নিমখ আপুনি মই ইমানকৈ পনীয়া নকৰোঁ তাৰ বাবে মই বেছি দিয়া নাই লাগিলে পিছত দি দিম কিন্তু বৰ্তমান মই 5 টকীয়া হালধি দোকানৰ পৰা আনিছিলোঁ কিন্তু টেমাত ভৰা হয় এতিয়া মই ইয়াতে এড কৰিম মছলা মানে গৰম মছলা এইটো ৰেড চিলি বেছি দিয়া নাই নিয়ম অনুযায়ী দিছোঁ মই জিৰা সকলোৱে তেলত দিয়ে কিন্তু মই এনেকৈ দিওঁ একচুৱেলি এনেকৈ দিলেও হৈ যায় কাৰণ এইটো তেলখিনিতো এনেও এতিয়ালৈকে আমি পানী দিয়া নাই ন ফ্ৰাই হৈ থকা নিচিনাই হৈছে চৰি হাতে চাতে কৰি গৈছে দেখিছেনে এইটো হৈছে আপোনাৰ ধনিয়া পাউডাৰ কেঁচা ধনিয়া আছে মোৰ ওচৰত তথাপি মই অকণমান ঢালি দিছোঁ মই বেছি দিয়া নাই দেখিছেনে সকলো বস্তু নিয়ম অনুযায়ী দিছোঁ যিমানখিনি প্ৰয়োজন হয় মই সিমানখিনি দিছোঁ আপোনালোকে যিমানখিনি প্ৰয়োজন হয় আপোনালোকে নিজৰ মতে দি ল'ব এতিয়া ইয়াক মই ভাজি থাকিম মই অকণমান গেছটো কমাই দিছোঁ নহ'লে এইখিনি অকণমান দেৰিৰ কাৰণে মই ইয়াক ঢাকি থৈ দিছোঁ দেখিছেনে মোৰ বিলাহীটোৰ পৰা তেলবিলাক এৰি দিছে লাহে লাহে এতিয়া মই ইয়াক অকণমান পানী দি কেনে সিজাম অকণমান লাগি গৈছে একো কথা নাই লাহে লাহে এই বিলাহীবিলাকে তেল এৰিবলৈ ধৰিছে দেখিছেনে এইখিনি ধুনীয়া গ্ৰেভি হৈ গৈছে এনেকৈ কৰি দিলে মানেও হৈ যায় গ্ৰেভি ইয়াৰ পৰা এটা ধুনীয়া ডিছ বনি যাব চাই থাকিব পাৰোঁ আপোনালোকে এতিয়া মই অকণমান গেছটো বঢ়াই দিম বঢ়াই পেলাই অকণমান পানী দি দিম বেছি নহয় নামমাত্ৰ পানী দিম নামমাত্ৰ পানী দি পেলাই এইখিনি আকৌ এনেকৈ ভালদৰে মিলাই পেলাই মই ঢাকনা ল'ম এতিয়া মই আকৌ পুনৰ লৰাই দিম চাওকচোন ইমান ধুনীয়াকৈ তেলবিলাক ওলাই গৈছে হয়নে এইবিলাক চাওক মোৰ বিলাহীখিনি তেলবিলাক এৰি দিছে এতিয়া এইখিনি গ্ৰেভি কাট হৈ গৈছে এতিয়া মই ইয়াতে অকণমান ঢালিম সেই মই যোনখিনি বেচন দি থৈছিলোঁ ন সেইখিনি অকণমান ঢালিম ভালদৰে মিক্স কৰি ল'ম এতিয়া আমাক লাগিব দৈখিনি দিলে মানে আপুনি ঘৰত বনাইছে নে ৰেষ্টুৰেণ্টত বনাইছে গমেই নাপাব বহুত টেষ্টি লাগে ইয়াৰ দৈটো কেনেকুৱা হ'ব নাজানো আমাৰ যদি ঘৰৰ দৈটো হ'লহেঁতেন বহুত ধুনীয়া হ'লহেঁতেন প্ৰথমবাৰ বনাইছোঁ বেয়া হ'ব পাৰে বা ভাল হ'ব পাৰে সেইটো বাৰু নাজানো এতিয়া চাওক ইমান ধুনীয়া কালাৰটো আহিছে হয়নে কওকচোন কিমান ধুনীয়া হৈ গৈছে এইবিলাক তেলবিলাক এৰি দিছে মছলাবিলাকে আৰু ধুনীয়াকৈ সোমাই গৈছে ধুনীয়া এটা টেষ্ট আহিব মোৰ চব্জি বনোৱা হৈ গ'ল মই বেছি জোৰকৈ লৰোৱা নাই চাওক এইবিলাক তেল ওলাই গ'ল এইবিলাক ধুনীয়াকৈ হৈ গৈছে সকলোবিলাক এতিয়া মই গেছটো অফ কৰি দিম গেছটো অফ কৰি পেলাই দেখাম বাৰু আপোনালোকক ফাইনেল ৰিজাল্টটো কেনেকুৱা হ'ল চ' এতিয়া মই গেছটো অফ কৰি দিলোঁ আমাৰ চব্জি হৈ গ'ল দেখাই আছে এই ফ্ৰেণ্ডসকল তো এতিয়া চাওক ইমান ধুনীয়া বনিছে ন চব্জিখিনি তো মই কিন্তু লগা নাই যে মোৰ এতিয়া ভোকৰ মানে মুখৰ পানী পৰি আছে এনেও ভোক লাগি আছে তাতে আৰু এয়া চাওক এই তিনিটা বস্তু বেছিকেইটা নহয় এটা বস্তু দুটা তিনিটা বস্তুৱেদি ইমান ধুনীয়া এটা ডিছ বনাব পাৰি দেখিলে কোনে ক'ব যে এইটো দৈ বা ভেন্দিৰ পৰা বনাইছোঁ বুলি কিমান ধুনীয়া হৈছে ন এইটো চাওক ভাতৰ লগত খাবলৈও বহুত ধুনীয়া হ'ব
আপোনালোকে খাব পাৰে তো ইমান ধুনীয়াকৈ গ্ৰেভি হৈ গৈছে কিন্তু আপোনাৰ হ'ব পাৰে বা ফোনত দেখিছে বা এনেকৈ ভিডিঅ' দেখিছে কাৰণে আপোনালোকৰ লাগিব পাৰে বেয়া বাট একচুৱেলি ফ্ৰণ্টৰ পৰা কিন্তু সঁচাকেই বহুত ধুনীয়া টেষ্টি হৈছিলে তো আশা কৰিলোঁ আপোনালোকে ট্ৰাই কৰিব খাব কিন্তু মই লাষ্টত অকণমান ধনিয়া দি দিছিলোঁ ধনিয়া পাত সেইটো বাৰু কেপচাৰ কৰিবলৈ নহ'ল তো আপোনালোকে বনাই খাব ঘৰত কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব একচুৱেলি ভাত বনোৱা নাই এতিয়ালৈকে ভাতটো পাতিম লাহেকৈ কিন্তু চব্জিটো ইমান ধুনীয়া হৈছে তো মই ভাবিলোঁ অকণমান টেষ্ট কৰি চাওঁ নহয় জানো আপোনালোককো অকণমান টেষ্ট কৰি দেখাম কেনেকুৱা লাগে ইমান কষ্টত বনাইছোঁ এইটো চাওক ধুনীয়া ন কাৰ কাৰ খাব মন গৈছে বাৰু তো চাই থাকক তেনেহ'লে মই অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে তাৰপিছতে বাৰু আপোনালোকক জনাম যে কেনেকুৱা লাগে খাই কোনোবাই যদি খাব তেনেহ'লে হাত দাঙক কিন্তু নিদিওঁ নাই নাই নেক্সট দিম বাৰু তো মই একেবাৰে ট্ৰাই কৰিলোঁ ট্ৰাই কৰি পেলাই আপোনালোকক কৈ আছোঁ কেনেকুৱা হয় য়াম্মি দৈটো পৰিয়ে যাব লৈছোঁ কটৰেদি আৰু অসমীয়া মানুহৰ চামুচৰ প্ৰয়োজন নাই হাতখনেই বহুত ময়ো হাতেৰে খাইছোঁ সঁচাকৈ বহুত ধুনীয়া হৈছে কেনেকৈ বুজাম আপোনালোকক যদি খালেহেঁতেন মোৰ ওচৰত থকা হ'লে আপোনালোকক নিশ্চয় খাব দিলোঁহেঁতেন তেতিয়া গম পালেহেঁতেন বহুত ধুনীয়া হৈছে আপোনালোকে প্লিজ বনাই খাব যদি বনাই খোৱা নাই বহুত ভাল পাব খাই কিন্তু তো ঠিক আছে বন্ধুসকল মই এইখিনিতে আমাৰ আজিৰ ভিডিঅ'টো সামৰি দিছোঁ যিহেতু বহুত দেৰি হৈ গ'ল এতিয়া 11টা বাজিলে তো এতিয়া শুবও হৈ গ'ল তো মই আৰু শুই যাওঁ মানে ভাতটো খাম বাৰু কিন্তু সেইটো নেদেখা আৰু বেলেগ এদিনা দেখাম নে কেনেকৈ ভাত খালোঁ একো নবনাওঁ এইখিনি আছে ইমান ধুনীয়া চব্জি এইখিনি বনাম আৰু দালি চালি অকণমান বনাম আৰু তেনেকৈ ভাতটো খাম তো বন্ধুসকল যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰি দিব কমেণ্টটো কৰিব তেতিয়া মই গম পাম যে মই ভিডিঅ' যোনটো বনাইছোঁ সেইটো কাৰোবাৰ হ'লেও কামত আহিছে ছাবস্ক্ৰাইব কৰি দিব যিহেতু নতুন চেনেল হয় খুলিছোঁ ভিডিঅ' দিয়া নাই ষ্টাৰ্ট কৰিছোঁহে ভিডিঅ' দিবলৈ তো হ'ব পাৰে কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব আৰু যদি সেই ৰেচিপিটো বনোৱাত কিবা ভুল হৈছে তেনেহ'লে কোনোবাই যদি ভালদৰে জানে কৈ দিব যে এনেকৈ নবনাই এনেকৈ বনাই তেতিয়া আমি মানে উৎসাহ হ'ম বা আগ্ৰহী হ'ম এইখিনিতো নিজেই দেখি বনোৱা কোনো শিকাই দিয়া নাই তো সেয়াই আৰু কি ক'ম তেনেহ'লে আজিলৈ আহিছোঁ গুড নাইট বাই বাই আকৌ এটা ভিডিঅ'ত লগ পাম কিন্তু আকৌ নেক্সট ভিডিঅ' আপোনালোকৰ কাৰণে দিম টেনশ্যন নল'ব এইটো ভিডিঅ' খালি কেনেকুৱা লাগে ক'ব